নমস্কাৰ ভিউয়াৰসকল, মোৰ চেনেল অসমীয়া দিন লিপিলে আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ ৰেচিপিত আছে মাছৰুম গ্ৰেভি। মাছৰুম গ্ৰেভি বনাবলৈ আমি প্ৰথমে মাছৰুমখিনি সৰু সৰুকৈ কাটি ল'ম। তাৰ পিছত এটা উতল অহালৈকে আমি মাছৰুমখিনি বইল কৰি ল'ম। মাছৰুমখিনি আগতীয়াকৈ বইল কৰি ল'লে পিছত আপোনালোকৰ সিজিবলৈ টাইম কম লাগে। মাছৰুমত এটা উতল আহি গৈছে, গতিকে আমি গেছটো অফ কৰি দিছোঁ। এতিয়া মাছৰুমখিনি আমি আন এটা বাচনত এইদৰে পানীৰ পৰা কাঢ়ি ল'ম। এয়া আমাৰ কাঢ়ি লোৱা মাছৰুমখিনি। মাছৰুম বনাবলৈ আমাক লাগিব অলপমান গোটা জিৰা, কেঁচা জলকীয়া, হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা, কাশ্মীৰী মিৰ্চ পাউডাৰ, নিমখ, দুটা পিঁয়াজ, অলপমান আদা নহৰু আৰু এটা বইল কৰি লোৱা আলু। পিঁয়াজ আৰু আদা নহৰু আমি ৰেডি কৰি ল'ব লাগিব। পিঁয়াজবোৰ আমি দীঘল দীঘলকৈ কাটি ল'ম আৰু আদা নহৰু আমি পেষ্ট বনাই ল'ম। এতিয়া আমি কেৰাহীখন পাতি অলপমান মিঠাতেল দিম। তেল গৰম হোৱাৰ পিছত আমি গোটা জিৰাখিনি দি দিছোঁ। এতিয়া জলকীয়াটো আমি দীঘলকৈ কাটি দিম। আপোনালোকে ইচ্ছা কৰিলে সৰু সৰুকৈ কাটি দিব পাৰে। তেলৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে লৰাই থাকিব লাগিব। পিঁয়াজ গোল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া আমি আদা নহৰু পেষ্টটো দি দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত আমি এফালৰ পৰা মছলাবোৰ দি যাম। হালধি দিছোঁ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা, কাশ্মীৰী মিৰ্চ পাউডাৰ। এতিয়া গোটেই মছলাখিনি ভালদৰে মিক্স কৰি ল'ম। অলপমান পানী দি দিছোঁ যাতে জ্বলি নাযায়। পানীখিনি শুকোৱালৈকে আমি এনেদৰে লৰাই থাকিম। পানী শুকাই গৈছে। এতিয়া আমি মাছৰুমখিনি দি দিছোঁ। আমি বাটন মাছৰুমটোৱে খাওঁ। মাছৰুম কেইবা প্ৰকাৰৰ থাকে, কিন্তু আমি এইটো মাছৰুমটো খাই ভাল পাওঁ। টেষ্টটো বেছি ভাল লাগে এইটো মাছৰুমৰ। মাছৰুম খোৱাটো বহুত উপকাৰী স্বাস্থ্যৰ কাৰণে। মাছৰুমত যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে আৰু হাৰ্ট ডিজিজ, কেঞ্চাৰ ইত্যাদি বহুত বেমাৰৰ কাৰণে ভাল। এতিয়া আমি অলপ নিমখ এড কৰি দিছোঁ। তাৰপিছত বইল আলুটো দি দিছোঁ। ভালদৰে মিক্স কৰি লৈছোঁ এইদৰে। ঢাকনি লগাই দিছোঁ। মাজে মাজে লৰাই থাকিম যাতে জ্বলি নাযায়। অলপ সময় আমি এইদৰে আলু দিয়াৰ পাছত অলপ সময় ফ্ৰাই কৰি থাকিম, তেতিয়া টেষ্টটো বেছি ভাল হয় খাবলৈ।
এতিয়া অলপ সয়া সস এড কৰি দিম যাতে কালাৰটো আৰু বেছি ধুনীয়া হয় সয়া সস আপোনালোকে যিকোনো গ্ৰেভিত দি খাব পাৰে সয়া সস দিলে বেলেগ এটা ফ্লেভাৰ ওলায় আৰু খাই বহুত টেষ্টি লাগে পানী এড কৰি দিছো গ্ৰেভি হ'বৰ বাবে বহুত পানী নিদিব বহুত পানী দিলে টেষ্টটো বেয়া হৈ যায় গ্ৰেভিটো ডাঠ হোৱালৈকে আমি এতিয়া গেছত থৈ দিম অলপমান আলুবোৰ ভাঙি দিও মাজে মাজে যাতে গ্ৰেভিটো ডাঠ হৈ যায় আপোনালোকে গ্ৰেভিটো ডাঠ হ'বৰ বাবে টমেটো পিউৰি ইউজ কৰিব পাৰে আমাৰ হৈ গৈছে ইতিমধ্যে গ্ৰেভিটো এতিয়া আমাৰ মাশৰুম গ্ৰেভি ৰেডি হৈ গ'ল সাৰ্ভ কৰিবলৈ আপোনালোকে ভাতৰ লগতো খাব পাৰে নাইবা ৰুটিৰ লগতো খাব পাৰে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত